গ'ল আজি পুৰা একদম স্কুলৰ পাছৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু আজি হৈছে 13 তাৰিখ আজি আৰু আমি ক'ত যাম আজি প্ৰতিমা আনিব যাম আৰু ক'ত নিব প্ৰতিমা আনিব কলবাৰী ৰাস্তা চালন জতেৰে তাতে যাম আমাক চাৰ হুঞ্জতিনি তাতে যাম আমি মাত্ৰ যাব লাগে আগে চাৰ হুঞ্জতি আমি পিছে পিছে যাই থাকিম তো বলক আৰু তো এতিয়া আমি ৰাস্তাৰ মানে বুলি যাই আছোঁ আৰু কিছুমানে এনেকৈ চাইকেল আছে আৰু আমি আমাৰ চাইকেলখিনি মানে ইহঁতৰ তাত থৈ দিছোঁ তাৰপৰা আমি চাইকেলখন ল'ম আৰু যাম আগমন এইফালে নিহাইগা যাই আছোঁ আৰু গতিকে এইজন মানে পুৰা একদম বিৰাট ব্যস্ত কেনে মই চাইকেলত উঠিলোঁ আৰু এই পাছফালে নিহাৰিকা আছে আৰু এইফালে মেঘালী আৰু আগত আছে আৰু আমি আৰু যাই আছোঁ আৰু মূৰ্তি আনিব তাতে যাই আপোনালোকক লগ পাম আমার নিকিতার পুরা দশ আহি গেছে গাইস খাই না খানা দিছে তই নাই খোৱা নাই খোৱা বলে চাও সৰস্বতীৰ কাৰণে ইমান ধুনীয়াকৈ থৈ দিছে হাজার আমাৰ যদিও মানে ইমান ধুনীয়াকৈ থৈছে আৰু কণ্ডিশ্যন দি এইফালে নিহাৰিকা আগত আৰু আছে এই তাৰা ইদাৰ কথা আমাৰ স্কুলৰ গাইস আমাৰ ৰাস্তা মানে ফুল হৈ গ'ল আৰু আমি বেলেগেৰে যাই আছো এতিয়া আমাৰ ৰাস্তা ফুল হৈ গৈছে এইফালে আহি আছে আৰু নিহাৰিকা হ'ল তোমালোকৰ ৰাস্তা ফুল হোৱাত কেনেকুৱা লাগিল ভয় লাগিছে মানে কেমেৰাটো ওলাই নাছিল তাই এতিয়া যাই আছোঁ আৰু আমি আমি অলপ গ'লে মানে সেই পাম জ্বালা পাম আৰু এতিয়া আৰু আমি মানে এতিয়া বৰ্তমান ক'ত মানে মূৰ্তি আনিব নি আছে সেইটো মানে প্ৰতিমা আনিব নি আছে সেইটো আমি গমেই পোৱা নাই ল'ৰাবোৰে আগত য'ত গৈছে তাতে যাই আছোঁ আৰু এইফালে আৰু কিবা খেতি বুলি কয় এই সকুৰি আহে মানে প্ৰত্যেক বছৰে কৰে এনেকৈ ইহঁতৰ তাৰপিছত আৰু এনেকৈ যাই আছোঁ ল'ৰাবোৰে জহাই যাই আছোঁ আৰু গাইছ এই চাওক গাইছ আমাৰ স্কুলৰ মানে এইবিলাক চব একদম আহি আছে আৰু অলপ গ'লে আমি অফিচ এইফালে পুলিচ থানা আৰু এইফালে এইটো অফিচ লাহৰ এইফালে আছে তো ধুনীয়াকৈ আছে আৰু আমিও যাই আছোঁ ধুনীয়াকৈ হয়নে নিকিতা হয় এইফালে দাদা বুলি ক'ব লাগিব আৰু লাহৰ বিবিকচান কলেজ এইফালে এইখন গেটখন ইহঁতে তাৰমানে সৰস্বতীৰ কাৰণে ধুনীয়াকৈ সজাই চাই আছে আৰু এই চাওক মজাকৈ কল এইফালে আমি জেলাঘৰ চক পালোঁ এইফালে ইয়াত আৰু ঠাই বহে আৰু এইফালে প্ৰত্যেকটো স্কুলতে মানে এনেকৈ সজাই থৈ দিছে আৰু এইফালে ইয়াত এইটো মানে মন্দিৰটো বনাইছে আৰু এই টিংপাতৰ সেই দেখা নাপায় মানে এইফালে যাই আছোঁ আমিও মূৰ্তি আনিব বলক আৰু যাম এইফালে আপোনালোকৰ তাতে দেখাম আৰু চাম আমি ক'ত যাই আছোঁ কিয় এতিয়া আমাৰ নামটো মানে গম পালোঁ আমি ক'ত প্ৰতিমা আনিব যাম কি বুলি কয় মই নাজানো আৰু আমি আহি পাই গ'লো আৰু মূৰ্তি থকা ঘৰত আৰু মূৰ্তি আনিব আহিছোঁ আৰু যাই আছোঁ আমি মূৰ্তিটো প্ৰতিমা এইফালে প্ৰতিমা আছে আৰু এইফালে প্ৰতিমা যাব লাগে আমি আৰু ঘৰত মানে বহুত কষ্ট কৰি আহিলোঁ তাত মানে ধূপ চুপ দি আৰু আমি যাম এতিয়া আমি মানে মূৰ্তি চুটি লৈ এতিয়া ঘৰত যাম আৰু সিহঁতৰ তাত আপোনালোক মানে দেখুৱাব নোৱাৰিলোঁ বহুত মানে ভিৰ আৰু তাত মানে সেই কি বুলি কয় আমাৰ মূৰ্তিটোৱে মানে অকলে নহয় আৰু বেলেগ স্কুলৰো বেলেগ নিয়া আছে সেইবাবে আৰু আমি গ'লোঁ আৰু আহিব লগা সেনেকুৱা হ'ল তো যাই আছোঁ আৰু ঘৰত চাইকেল ষ্টেণ্ড কৰি থাকোঁতে একদম মানে পথাৰত পৰি গ'ল গৌৰৱ আমাৰ ইফালে গৌৰৱ এই চাওক গাইছ ইমান ধুনীয়াকৈ মানে সজাই থৈ দিছে চাওক গাইছ এইফালে এইটো অনন্ত একাডেমি ইহঁতে তাত নাপাতে নেকি সৰস্বতী পূজা নাচনে বোলে নাজানো গাইছ এইটো অনন্ত একাডেমি আৰু যাই আছোঁ আমাৰ ইয়াত মানে ৰাস পূজা হয় জালাহৰ নতুনকৈ মানে মন্দিৰ বনাইছে আৰু এইটো এটা মন্দিৰ এইটো মন্দিৰ বনাইছে এনেকুৱা আছে আৰু গাৰ্লছ হাই স্কুল চাওক আপোনালোকে ইমান ধুনীয়াকৈ সজাইছে মানে ছোৱালীবোৰে সজাইছে আমি গোটেইকেইটা মানে যাই আছোঁ আৰু অলপ গ'লে আমাৰ ফুলকামুৰি পাম আৰু A few moments later গাইছ আমি আহি পালোঁ
ফুলকামুৰি চক আৰু মানে স্কুল আহি পালোঁ ফুলকামুৰি চক আহি পালোঁ মানে আমি স্কুল আহি পালোঁ আৰু তো গাইজ আমি আহি পালোঁ ফুলকামুৰি চক আমি অলপ গ'লে আৰু আমাৰ স্কুল পাম তো বলক চাওক আমি আহি পালোঁ আমাৰ স্কুলখন আৰু এইফালে ইহঁতে বোমা মাৰি আছে মাৰ যেতিয়া আমি স্কুলত আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু আজি মানে আমাৰ স্কুলত কি হৈছে আপোনালোকক দেখুৱাই নিদিওঁ কালি ভালকৈ মানে ছাৰপ্ৰাইজ দিম আৰু কালি যিহেতু সৰস্বতী কালি বনাম অ'কে আজিৰ কাৰণে বাই আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব